গুল বন্ডিং বাবুলাল বাবুলাল তোক বাবুলাল নাম দিছো মই ও আচ্ছা ভালে আছে কোন খন্দেশ্বৰ গাঁৱত আপোনাৰ কথা সুধিছো এইকেইদিন মানে জম বেলেগ কামত ব্যস্ত হৈ আছে অ সেইকাৰণে নিবলৈ সময় পোৱা নাই আৰু অ এহেঁতকেইটা কামতো বিজি যে বৰ কামৰ সিহঁতৰ আপুনি এতিয়া নিনিলেও টেনশ্যন নল'ব মই আছো এনে তই থাকি কি কৰিবি বহুত সোৱত কৈছে মানে নেকলেচ কৈছে মই একে 5 ভৰি সোণৰ নেকলেচ এইটো আস্থা দি যে টম্পিনো আছ মই 50 বছৰ অহা যোৱা কৰা লোৱা এনে তোৰ এতিয়া বয়স কিমান মোৰ এনে 15 পৰা 20 বছৰমান হৈছে বাহ বাবুলাল তই 20 বছৰ বয়সত এইটো ৰাস্তাত 50 বছৰ অহা যোৱাই কৰিছ অ বহুত সৰু পৰা খোজকাঢ়িলো যে বাবুলাল তোৰ গাত গোটেই বাটাৰ সানি মাইক্ৰৱেভত ভৰাই দিম মই কেতিয়াবা মানে সেই মুৰ্গী যে বাটাৰ চাটাৰ সানি বক্স এটাৰ ভিতৰত ভৰাই দিয়া দেখিছ অ এই ওলাই আহোঁতে যে ৰঙা পৰি আহে সিজাই যে দিয়ে তোকো কেতিয়াবা সিজাই পেলাম তাৰপিছত তোক উলিয়াই আনি চাট মছলা মাৰি পিঁয়াজ মাৰি লৈ ভৰিকেইটাত ধৰি এনেকৈ চিঙি হৈ যাব বা খন্দেশ্বৰ কেওটা খং একে গোটেইটো আহিছে এনে ভৰাই দিম ভিতৰত মুৰ্গী বা খন্দেশ্বৰ কেওটাৰ নিচিনা খঙাল হ'ব নালাগিছে অনিমা কেওটাৰ নিচিনা ধৈৰ্য ধৰা এনেকে বাটাৰটো সানি লৈ তই এনে এপাক সোমাই চাবি আছোন পিছত সিজিবি নে নিসিজ চাই ল কি চাই আছ ঐ বুলি মাতিছ মোক মাতিছ চিআইডিক মাতিছ চিআইডি বহল চিআইডি বেহবা আপুচ ও জিনা জিনো অ ছাৰ বেয়া নাপাব দে চৰি ইচকে নাম কি আছে ৰবি আচ্ছা ঐছো নামটো কি আছে ৰবি ঐ পেলাই কৈ আছো নামটো কি আছে ৰবি অবলেহে দিছে মই বহি পেলাই সুধিছো নামটো কি আছে ৰবি কৈছে দেখোন ৰবি হে অবলা দিছে ঐ পেলাই সুধি আছো বহি পেলাই সুধি আছো নামটো কিয় খেলি মেলি কৈছে নামটো কি আছে ৰবি আৰু কিমান হ'ব লাগিছে ক'ত হ'ব লাগিছে কিমান হ'ব লাগিছে অভিমানৰ তোমাৰ নামটোহে আছে এইটো তাকে বুজাই ক'ব নোৱাৰিছে চাও তোমাৰ নামটো কি আছে ৰাজা কোনখন দেশৰ মানে নামটো সুধিছো দেশৰ তোমাৰ নামটো সুধিছো ৰাজা তাকে কোনখন দেশৰ অ ছাৰ চৰি ছাৰ ইচকে আচ্ছা তুমি মানে দেশৰ আজা নহৈছা তোমাৰ নামটো আজা হয় ছাৰ এইটো নামটোকে ভালকে বুজাই ক'ব নোৱাৰিছে আচ্ছা মই নেক্সট সুধি আছো এইটো চিআইডি হয়নে নহয় বাৰু হে মই চিয়াই দিও 6 বছৰ টেলিঙৰ পাছত এই চিয়াৰি জন্ম আৰে আপুনি মোৰ মনৰ কথাটো কেনেকে গম পালে চিয়াই দি যে মনৰ দৰ্জা দি সোমা বিয়েনত যে ঘুলুকি সেই দৰ্জা দি ওলাই গুচি আহো সেই দৰ্জা মানে হেই চব দৰ্জাৰ নাম কিয় ক'ব লাগিছে ঐ তই ইয়াত কি কৰিছ কেছটো মই অকণমান জেৱা কৈ আছো জেওৰা কৰি আছো চাহ দোকানখনে ভালকে চলাব নোৱাৰ কেছ জেৰা কৰিবলৈ আহিছ অ এইটো চাহ দোকানীহে মই চাহ দোকানী মই কৈছো বহ চাহ অকণমান হৈছো কিয় অকণমান ভিতৰৰ পৰা আহোঁ হৈছো কি হৈছে মোহন এইখন থানাত যে মই জন্ম ললো চা কি যে ভুল কৰিলো মই জীৱনত কি ভুল কৰিলানো এই যে মাধৱ মই আজি কি শিকালম কওক চা কি হৈছে কোৱাচোন সেই ল'ৰাটোৰ আগত মোৰ যিটো অপমান কৰিছে মোৰ এনেকুৱা লাগিছে কি যে ভুল কৰিলো মই জীৱনত কি অপমান কৰিলেনো ছাৰ ই উস্তাদি মাৰি আছে চিআইডি বুলি হেই চুপ আন্ধা মুন্ধা পালাম মাই পালাম কি হ'ল এনে দম এটা দি চাইছো আৰু মোহন নাপায় নহয় পইচা নাপায় এটা সৰু ল'ৰা সন্মান যোৱাব নাপায় চা তোমাৰ সন্মান মই ঘূৰাই দিম হ'ব পইচা বাকী নকৈ পইচা এতিয়াই ঘূৰাই দিয়ক বাৰু এনে তোমাৰ কিমান মান সন্মান গ'ল বাৰু টম 450 টকা মানৰ সন্মান গৈছে চা বহুত টকাৰ সন্মান গ'ল বহুত টকা গৈছে চা
চা লাঠিডাল ইউজ কৰিব তই মনে মনে থাকচোন এই খা আকৌ কি কৈছে কিয় মনে মনে থাকিম মই চা 2 মিনিট থানাত বহিব নোৱাৰিছে ইমান ইহঁতৰ ধৈৰ্য নাছে মই যে থানালৈ আহিছো দিনৰ দিনটোতো মই ইয়াতে আছো খেদিলেও নকৈছো তাহাঁতৰ কিহৰ কাৰণে ধৈৰ্যটো নাছে ঐ তই মোক শান্তিৰে সোধ পোছ কৰিব দিবিনে আপোনাৰ সোধ পুছছো মই কওঁ ঐ এইফালাচোন এইফালা তোমালোকৰ লগত মই আছো মই মৰি যাম কিন্তু তোমালোকক বাচিবলৈ নিদিছো সি মৰি যাব আৰু আমাক বাচিবলৈ নিদিয়ে সি কি লগত থাকিলে বাৰু এ বাদ দে তোক পাগল হয় কি হ'ল আকৌ ছাৰ ই মোক ল'ৰাকেইটাক শান্তিৰে সোধ পোছ কৰিব দিয়া নাই ই নিজে একে মোক শান্তি দি ভৰাই পেলাইছে আই মোহন নাপায় পইচা নাপায় মই কিমান কৈছে মই কেছটো জেৱা কৈ আছো মোক কামত ডিছকাছ কৰিব নালাগিছে ইমান ডিছকাছ কৰিছে চা হ'ব তুমি এতিয়া যোৱাচোন যাওঁ চা মই কেছটো জেৱা কৰি আহি আছো লাঠি এডাল আনকচোন নামাৰিব চা লগৰে পুলিচ আজি মই নকওঁ বুলি কওকচোন মই তোক মাৰিবলৈ লাঠি আনিব কৈছো